একেলগে সকাল মই অন্য এটা নতুন বিদ্যালয় স্বাগতম জনাইছোঁ। তো আজি মই আছোঁ ঘৰতে, পিছত ঘৰৰ মানে আগফালখন পুৰাণ ঘৰৰ আগফালখন মানে বহুত মানে ৰাস্তাৰ ফালে আৰু মানে বহুত জংঘল হৈ গৈছে আৰু বহুত লেতেৰা হৈ গৈছে। সেইকাৰণে ভাবিলোঁ অলপমান ঘৰতে আছোঁ যিহেতুকে অলপ চাফা কৰি দিওঁ। তো মই ডিউটিত যাব পৰা নাই, কাৰণটো হ'ল আমাৰ ঘৰত আটা এজন মৰিছে। তো সেইবাবে মই কামত যাব পৰা নাই, ঘৰতে আছোঁ আৰু নোখোৱা নোলোৱাকৈ কি কাম কৰিম জানেইতো আপোনালোকে। সেইকাৰণে মই ঘৰতে আছোঁ আৰু ভাবিলোঁ এটা চলি এটা লগাই দিছোঁ কাম কৰা, আৰু ময়ো লাগি আছোঁ যাতে কামবিলাক জল্দি হয়। তো ঘৰত থাকি এনে থকাত চাই অলপমান কিছু কামো কৰোঁ, আৰু মানুহ আহিব যিহেতুকে অলপমান বস্তুবিলাক চাফা কৰি চাওঁ। তো একেদিনটো মানুহ আহি থাকিব খবৰ ল'ব, সেইকাৰণে অলপমান আগটো চাফা কৰি থ'লে ভাল লাগিব আৰু। তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ মই দেখাই দি আছোঁ কামবিলাক। বেৰাবিলাক একদম ভাঙি গৈছে, এইবিলাক মানে চিজিল কৰিলোঁ আৰু এখন বান্ধি দিলোঁ, আৰু এনেকুৱাকৈ এইবিলাক জংঘলবিলাক চাফা কৰি দি আছোঁ বোনবিলাক। আৰু এইগিলা ভাঙি কিনে চাইডে বেৰাবিলাক দি দিম, আৰু এই গাছত ঠানি চন্দনৰ গাছ ঠানি আৰু এডাল থৈকেৰা গাছ আছে, তো এই কিছুমান ঠানিবিলাক কাটি দিম অলপ যাতে মুকল দেখা হয়। আৰু এইবিলাক মাটিবিলাক চব ভিতৰৰ পৰা আনি দিম, এইবিলাক চব মানে ট্ৰেক্টৰৰ মাটি একদম ধূলা হৈ যায় যি, এইবিলাক মাটি ইয়াত দাম খাই আছে ৰাস্তাত। তো এইবিলাক চব চাফা কৰি দি আছোঁ। তো আপোনালোকে চাই থাকক, মই কাম কৰি থকাতে আপোনালোকক দেখাব নোৱাৰিম কাৰণ কেমেৰা ধৰা মানুহ নাই বিশেষ কোনো, ময়ে আছোঁ আৰু এনেকৈ মাজে মই দেখাই দি আছোঁ। এতিয়া মই অলপ চাফা কৰি দিওঁ, চাই থাকক আপোনালোকে। পিছত মানে এনেকৈ হৈ গ'ল, এডাল আমাৰ থৈকেৰা টেঙা হয়, কিন্তু মানে একবাৰেই লাগিছিল তাকো এটা। তো ভাবিলোঁ এডাল অলপমান কিবা কৰিব লাগে। তো এনেকৈ গোটটো খান্দি কিনে অলপমান পানী দি থৈছোঁ। পানী দিয়াৰ পিছত অলপমান পানীটো সেই হ'লে খৈলা ভাঙি কিনে ইয়াত দি দিম অলপ, পিছত মাটিখিনি জাপি থৈ দিম, অলপ সাৰ পাব। তো বেলেগ কাম আমাৰ এইখিনি হৈ গ'ল। পিছত এইবাৰ বেৰাখিনি ভাঙি কিনে ইয়াত মানে চাইডে বেৰাখিনি দিব লাগে। তো চাই থাকক আপোনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। তো হৈ গ'ল চাফা কৰা, আৰু এইফালে তলফালে চব চাফা কৰি দিলোঁ মাখা গোটেইবিলাক, আৰু এইবিলাক বেৰাবিলাক বান্ধি দিলোঁ, দৰজাৰ বেৰাবিলাকে বান্ধি দিলোঁ আৰু। তো বেলেগ বেৰা এতিয়া বব পৰা নাই আৰু, তো এনেকুৱাকৈ বেৰাবিলাক বান্ধি দি আৰু ইয়াত মানে পানীখিনি শুকাল এতিয়া। তো খৈলাখিনি মই অলপ দেৰিকৈ দিম সন্ধিয়াকৈ। তো এইখিনি চাফা কৰা হৈ গ'ল। এতিয়া বৰ্তমান য'ত আছোঁ আমি তাৰে পিছ চাইডখন অলপমান বোন আছে, তো সেইখিনি অলপ চাফা কৰিব দেখাই দিওঁ, পিছত মই গা পা ধুই লওঁ। তো চাই থাকক আপোনাৰ ভিডিঅ'টো। সন্মুখৰ পৰা দেখাই দিওঁ জেগাখিনিতো কেনেকুৱা দেখা হৈছে। তো অলপতো ভাল দেখা হৈছে আগতকৈ। আৰু এতিয়া আমি ঠেলাত এইবিলাক খৰি চৰি ভৰাই লৈ ঘৰলৈ যাই গৈছোঁ। তো একদম গৰমত অৱস্থা নোহোৱা হৈছে, আৰু এনেকুৱা গৰম। তো আমাৰ ঘৰৰ ভিতৰতো একদম সোমাবই নোৱাৰি। তো মানে চবফালে টিঙৰ বেৰা না, সেইকাৰণে একদম মানে গোটেই টাপটো মানে ভিতৰত একদম মানে সেই হৈ যায়, হিট হৈ আছে একদম ভিতৰত, একদম সোমাবই নোৱাৰি একদম। তো মানে সেইটো ঘৰত সোমাব পৰা হোৱা নাই। তো হ'ব আৰু অলপমান আছে, দৰজাখিনি জাষ্ট চানডে মানে লগাব। তো আপোনালোকক মোৰ দৰজাখিনিও দেখাব আছে, তো কেনেকুৱা ডিজাইনত দিছিলোঁ দৰজাবিলাক, তো মই দেখাই দিম আজি বাৰু দৰজাবিলাক। আৰু ঘৰৰ বেলেগ একো চাফা কৰিব নাই, তো এইখিনিয়ে চাফা কৰিব আছে। এই বোনবিলাক জাষ্ট অলপমান উঘলি দিলে হ'ল, তো তেতিয়া অলপ ভাল দেখা হ'ব বস্তু জাগাবিলাক। আৰু এইবিলাক দেখিছেনে কেনেকুৱা কি হৈছে, সৰু অলপ বস্তু, আৰু এইবিলাক জ্বালা পুলি আৰু ফুলৰ পুলি, ভেন্দি, এনেকৈ কিছু আৰু মুচকাত ধৰা, আৰু বাপৰে মাটিত একদম খোজ দিব নোৱাৰা হৈছে, এনেকুৱা টাপ হৈছে মানে মাটিবিলাক। আৰু এই আম আচাৰৰ কাৰণে থৈ দিছে, বেলেগ আৰু নাই। এই পুলিবিলাক আছে জ্বালা পুলি, আৰু এইবিলাক মুচকা বুলি কয় আমাৰ ফালে। আৰু এইবিলাক ভেন্দিও লাগিব ধৰিছে বাৰু। তো এই চাওক ভেন্দিও লাগিছে আৰু খাব পৰা হ'ব, আৰু আমিতো খাব নোৱাৰোঁ এইকেইদিন। তো পূৰা 10 দিনলৈকে, আজি 2 দিন, আজি 3 দিন হ'ল, আৰু 8 দিন থাকিব লাগিব নোখোৱাকৈ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আৰু মই এতিয়া অলপমান গা পা ধুই লওঁ। গা পা ধুই ল'লোঁ, এতিয়া অলপ তৰমুজ খাওঁ, মানে অলপমান বেলেগ ষ্টাইলত খাওঁ আৰু। তো এনেকৈ কাটি লৈছোঁ, লৈ কিনে এনেকৈ দোকানৰ ষ্টাইলত খাওঁ। বেলেগটো খাব নোৱাৰোঁ, ফল খাই থকাতে যাব দিনটো, সেইকাৰণে অলপ খাই লওঁ, ঠাণ্ডা পৰিব। ভালকৈ কাটিব জানা নাই, তথাপিও হৈছে আৰু কাটা গৈছে, ল'ব নালাগে। কাটি ল'লোঁ।